Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু নতুন ভিডিও এটা লৈ আহিছো আপোনালোকৰ বাবে। মই ক'লো যাব গোৱা তো মই যাম মাহঁতৰ তালে। তো ভিডিওটো মই আজি পৰা ষ্টাৰ্ট কৰি দিছো। যাব 5টা বজাত ঘৰৰ পৰা ওলাই যাব। তাৰ পিছত মই 7:30 মানত মানে যাম আৰু। সো ভিডিওটো ষ্টাৰ্ট কৰি দিছো এতিয়াৰ পৰা কাইলৈ একেবাৰে এণ্ড কৰিম। আপোনালোকে ভিডিওটো চাব। মই শিৱসাগৰৰ পৰা মানে কলৈ যাওঁ, ক'ত নামিম সেয়া আপোনালোকক দেখাম। আকৌ তাত মোৰ ভাইটি এজন ৰৈ থাকিব মানে, সো তাকো মই আমাৰ ঘৰলৈ লৈ যাম। তো ভিডিওটো আপোনালোকে চাই যাব। এতিয়া কাপোৰবিলাক প্ৰেছ কৰি আছে। এইখিনি দেখিছে নহয়, এইটো চাৰ্ট আছে, এইটো বেগটো মানে কাপোৰ ভৰাই নিব, সেইটো পুৰা প্ৰেছ কৰি আছে পুৰা। এওঁ যাব গোৱালে, এওঁৰ মানে ডিউটিৰ পৰা যাবলগীয়া হৈছে সেইকাৰণে। সো কাপোৰৰ কি লৈ যাব, চাৰ্ট লাগিব, চাৰ্টখিনি মানে প্ৰেছ কৰি লৈছে আৰু। সো এইটো এটা চাৰ্ট নিব, এইটো এটা নিব, আৰু আছে আৰু কেইটামান ল'ৰা মানুহৰ এটলিষ্ট বেছি নালাগে সেইকাৰণেতো কমতে হৈ গ'ল। এয়া চাৰ্ট থৈ লৈছে আৰু পুৰা জাবৰা হৈ আছে ঘৰটো। তাৰপিছত এইটো এটা, এই চাৰ্টটো লৈ যাব, চাৰ্টটো হোৱাইট এটা লৈ যাব। কি ক'বা? আমার দুটা তিনটা হলে হয়ে যায়, চলি যায়। সি মাত্ৰ 3টা 4টামান 5টামান লৈ যাব। মোৰতো 5টা কাপোৰ একোৱে নহ'ব। মইতো 5টা নহ'ব, মোৰ 10টামান লৈ যাব লাগিব, 10-20টামান লৈ যাব লাগিব। তাৰপাছত আকৌ জোতা চেণ্ডেল, সিহঁতে এটাই জোতা, এযোৰে জোতা লৈ যাব। মইতো জোতা চেণ্ডেল চব ক্ৰীম চিম কি ল'ব লাগে লৈ লোৱা। গলিনী আৰু তোমাৰ ভাল হৈছে। মইহে আৰু নিজে নিজে ধৰি কৰি থাক। ঠিক আছে, মই ভাবি দিছোঁ এতিয়া মই আৰু সেয়া জেকেট। এতিয়া মই শিৱসাগৰৰ পৰা বাছত উঠিলোঁ। ইয়াৰ পৰা মই জাজিত নামিম। যিহেতু মই তিয়ক হৈ নাযাওঁ, কাৰণ আমগুৰিত মোৰ মামাৰ ল'ৰাটো যাব, সেইকাৰণে ইয়াৰ পৰা জাজিত নামিহে মই আমগুৰি হৈ পিনে যাম। এতিয়া মই জাজিত ৰখি আছোঁ, কাৰণ এনেকৈ অলপ প্ৰব্লেম হয়, তথাপিও আৰু জাজিতে এতিয়া ৰৈ আছোঁ। জাজিৰ পৰা মই অটো এখনত এতিয়া আমগুৰিলৈ যাম। এতিয়া মই আমগুৰি আহি পালোঁ আৰু এয়া কি নহয়। তো ভাইটিটো আহিলে আৰু আমগুৰি টাউন মোক পাইছিলে নিজে কৰি আছ, ইমান ওচৰৰ পৰা কেলে আনি আছ। কি কৰিম? এতিয়া মই আমগুৰি টাউনত আহিলোঁ আৰু লগৰজনী ঘৰ আছে মানে।
তাৰপিছত তাইৰ ঘৰত সোমাই ল'ম, সোমাই পিনে মানে মই ঘৰলৈ যামগৈ আৰু তাই মানে মই মানে ইয়াতে ৰখি দিছোঁ, লগৰজনী আহি আছে আৰু সিহঁতৰ মানে দোকান এখন আছে, এইডোখৰতে ৰৈ দিছোঁ ইয়াতে। ত' ইয়াতে সিহঁতৰ দোকানখনৰ ওচৰতে ৰৈ দিছোঁ আৰু তাই আহিব লৈ যাবলৈ। এয়া হৈছে পূৰৱ পায়েং, পূৰৱ পায়েং নতুন ব্লগাৰ। মই পানী বুলি কৈ সেই হাতখন ধুই লওঁ, ধুই আছে নিলে হৈছে দেই দৰকাৰ বোলো দেই, মই নাগৰিলে কওঁ নাগৰিলে এয়া আমাৰ কইনা এয়া লগৰজনী বহুত মানে বছৰ মই লগ পালোঁ। বিয়াৰ পিছত ন 2 বছৰ পিছত লগ পাইছোঁ। 2 বছৰ হ'ল নি? মই এতিয়া 90 2 বছৰ পিছত। নমস্কাৰ। ত' মই এতিয়া লগৰজনীৰ ঘৰতে আছোঁ আৰু বহি পিনে। তো তাই কৈছোঁ যে ভাত খাই যাবি, মইতো নাখাওঁ বুলি ভাবিছিলোঁ আৰু খাই যাওঁ আৰু বহি আছোঁ। এতিয়া যাওঁতে কেইটা বাজিছে বাৰু? কেইটা বাজিছে? ঘৰ পাওঁতে মই 1টামান বাজিব আৰু চাগে। তো ব্লগটো মই কণ্টিনিউ কৰি যাম আৰু আপোনালোকে চাব। ঠিকে আছে। এতিয়া মই যাবলৈ ওলাইছোঁ, ভাত খালোঁ সিহঁতৰ ঘৰত। মই ভিডিঅ' কৰিবলৈ পাহৰিলোঁ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ। ইমান ক্লিয়াৰ হেৰি হৈছে, গোলা আহিছে। চ' তুমি থাকা আৰু মাৰি দিয়া লগাই লওঁ। এতিয়া বাজিলে চাগে 2টামান বাজিলে আৰু ৰাতিপুৱাই আহিলোঁ। হিৰাদি আমাৰ ঘৰলৈ যাবগৈ বাৰু। এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু মেজিকত বহিলোঁ। ইয়াৰ পৰা আমি লাহেমুখে এতিয়া আমি আমগুৰিৰ পৰা গৈ আছোঁ আৰু এইখন হৈছে জাঁজি নৈখন, এখন জাঁজি দলং। বেয়া কথা না কিমান দাঙি পৰিবি ন। ক'ত বহি আছা? জংঘল এৰিয়া মই নাচিছোঁ। এইফালে যা, চিধা যায় একদম চিধা উঠা। আমাৰ গোটেই সেউজীয়া ফুল আছে ন ধুনীয়াকৈ। হ'ব আৰু ভালে নাই এটা দেচোন মই উলিয়াব নোৱাৰিলোঁ যে, নহ'লে মই উলিয়াই দিলোঁ। খালি আৰু 2টা জোখা কৰিলে। হেল্ল', আজি হৈছে নেক্সট ডে আৰু আজি আমি যাম মামাৰ ছোৱালীজনীৰ ঘৰলৈ, মানে মোৰ মামাৰ ছোৱালীজনীৰ ঘৰলৈ। চ' তাইও মাতি আছিলে আৰু মই আপোনালোকক দেখাইছিলোঁ যে আগৰটো ব্লগত এটা চুৱেটাৰ বনাইছিলোঁ 5 ইয়াৰ্ছৰ ছোৱালীৰ কাৰণে। তো তাইক ছোৱালীজনীৰ কাৰণে বনাই দিছিলোঁ। চ' আজি মই যাম, সি যাব, মামাৰ ল'ৰাটো যাব আৰু মা যাব, মই যাম। আমি 3টাই যাম আৰু ওচৰতে হয়, ইয়াতে এখন মিচিং গন্ধিয়া গাঁও বুলি আছে, সেই গন্ধিয়া গাঁওখনলৈ যাম। ইয়াৰ পৰা 7 কিলোমিটাৰ, হ'ব। মোৰ ইমানটো মনত নাই, চ' তালৈ যাওঁ। তো আৰু আজি নামঘৰ যাম ভাবিছিলোঁ। আজি নামঘৰ যোৱাটো নহ'ব, ইয়াতে ওচৰতে সত্ৰ এখন আছে, কলীয়াবাণী সত্ৰ, সেইখন আমি কাইলৈ যাম। কাইলৈ এইটো এটা নেক্সট ব্লগ বনাম, আপোনালোকে চাব। তেনেহ'লে এতিয়া আমি ওলাই যাওঁ আৰু ভিডিঅ'টো মই কণ্টিনিউ কৰি যাম। আগৰ ব্লগ এটা মই বনাই থৈছিলোঁ, ইয়াৰ লগত মই এইটো এড কৰি দিম। চ' যাওঁ তেনেহ'লে, ব'লক।
আৰু এতিয়া আমি গাঁৱৰ পৰা গৈ আছোঁ। এতিয়া য'লৈ যাম গন্ধিয়া, ইয়াৰ পৰা অলপ খোজকাঢ়ি ওলাই যাব লাগে যিহেতু, চ' ভালো লাগে বাৰু কেতিয়াবা। চ' ইয়াৰ পৰা আমি এতিয়া খোজকাঢ়ি সেই তিনিআলিলৈকে যাওঁ। তাতে গাড়ী ধৰিব লাগিব, মানে তাত বা অ'টো মেজিক সেইবোৰ যায় আৰু। চ' গৈ আছোঁ, মা গৈ আছে আৰু ইফালে মামা ল'ৰাটো আহি আছে আৰু। চ' এইখনতে আমি অলপ ৰৈ আছোঁ ইয়াতে। নাই অহা। Ini kok kaya jam contoh coba tahu ya contoh apa ini boleh muni bisa kayak this is main road ya ada kain pakai bagi atas tuh mau pekat harga habis ini boleh iya karena boleh karena apa habis tidak mau lebih আমি গৈ আছোঁ। এতিয়া আমি গন্ধিয়া গাঁওখন পোৱাৰ আগতে এখন জেগা আছে, এইখন হৈছে চামতল বুলি কয়। চ' ইয়াৰ পৰাও যাব পাৰে। চ' আমি ইয়াৰ পৰা নাযাওঁ আৰু এটা গলি আছে, সেই তাৰ পৰাই যাম। এইফালে মানে সেনেকুৱা চ' আমি ইফালৰ পৰা নামিলোঁ আৰু নামি পিনে ইফালে মৰিণী গুচি যায় আৰু এইফালে ভিতৰৰ চাইডটো মানে এনেকৈ গন্ধিয়া গাঁওখন গৈ আছোঁ। এতিয়া ইমান ৰ'দ, স্কুল নেকি এখন? হা কোনফালে স্কুল? এখন স্কুল। আৰু এইফালে চব ধাননি পথাৰ, ইমান ধুনীয়া লাগিছে। এইখিনি পূৰা পকিছে আৰু এইবোৰ ধাননি পথাৰ। আৰু এইখন গন্ধিয়া গাঁও। এইখন গন্ধিয়া মিচিং গাঁও ধান পকিছেহি বহুত সোনকালে এতিয়া আমি আহি আছোঁ গন্ধিয়া গাঁৱলৈ। লেটছ গো। বান্ধৱ ইমান ধান ভাল হৈছে আচলতে বৰষুণ হ'ল যে সেইকাৰণে ধান ভাল দহটা বজাত গাড়ী পাবা পাবা গৈছে গাড়ী পাবা গৈছে 3 ঘণ্টা পাবা পইচাটো ৰাস্তাটো যিমান বৰ ইমান আমি যাবগৈ লৈছোঁ আৰু এইটো কুকুৰ এটা বগা। বৰ্তমান এতিয়া আমি যাবলৈ হৈছোঁ আৰু গোটেইখিনি ধান পকিলে গন্ধিয়া মিচিঙত নাপায় দেখুৱাই থকা আগতীয়া আগুন না গাঁও মানুহ ন এই সিয়াপটো না গুণ্ডা বসা কেনে হৈছে এইবোৰ? ভিডিঅ' মাৰিছে তই বোলে এইটো কাৰ পইচা পৰি আছে?
তো সিহঁতি এইফালে গৈ আছে, আমি গৈ আছোগে আৰু ঘৰলে। মানে কি হয় ভাবিছিলো ভিডিঅ' অলপ কৰিম, মানে এনেকুৱা আমাৰ কথা ওলাই আহিলে মানে কথাতে আমি চব পাহৰি যাওঁগে। আকৌ যেতিয়া যাবলৈ সময় হয় তেতিয়াহে আকৌ ভাবো ভিডিঅ' কৰিব আছিলে। চ' সেয়াই আকৌ এডোখৰ খোজকাঢ়ি যাবগৈ লাগিব। চ' ইয়াতে আমি এইটো জিৰণি ঘৰ হয়, ইয়াতে ৰৈ আছো। মেজিক আহিব, মেজিকত আমি যামগে, তাৰপিছত ৰৈ আছো আৰু। पुष्पा झुकेगा नहीं खाएगा गला पानी दे এই ল'ৰাটো মানে বহুত দুষ্ট, মানে কি কম, চব মানুহকে গালি কি দি থাকিবি আৰু। সিহঁতে আমি চাওঁ আহিছে না মেজিক চাব দেই। এতিয়া চবকে গালি দিব চাব দেই। এতিয়া এইটোকো দিব বান্দৰ পকৰ হয় মই। এতিয়া আমি গৈ আহিলো আৰু পালোহি। এতিয়া অটো এখন আহিছে, যাওঁ আৰু। কি ভিডিঅ'টো মই ইয়াতে এণ্ড কৰি দিছোঁ, আৰু সকলোৱে চাব। নহ'লে আজিৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিলে প্লিজ আপোনালোকে এটা লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি হৈছে মৰ্ণিং মই নিজে বনালোঁ ৰোল, এগ ৰোল।